হাই গাইজ আপোনালোকে কেনে আছে গাইজ মই একেবাৰে হাই ফাই আজি হল গাইজ ৰমজান মাহৰ 20 নম্বৰ ৰজা আৰু গাইজ মই আজি ৰজা ৰাখা নাই বিকজ আজি পৰীক্ষা আছে গাইজ আজি উঠিকি বনাই গাও দিছো মানে গাওটো অলপমান বেয়া গাইজ মই মানে উঠিকি গাও দিছো বিছনা চিছনা সৰি কৰবাৰ টাইমে নহলা এবাৰ বিছনা চিছনা গেলাও সৰি কৰো মানে মোৰ বিছনাখন সৰি কৰো আম্মা নৰগিখন কৰাই হৈছে দিছে চব কাম হৈছে খালি মোৰ বিছনাখন সৰি কৰবা আছে এবাৰ চাহ খাং মই বাকি গাইজ মোৰ হল এবাৰ মই অলপমান পঢ়ো ৰিপিট কৰোঁ যিগিলা মুখস্থ কৰিছিলোঁ চ' গাইজ মোৰ পঢ়া হল এবাৰ ওলাং চ' গাইজ মোৰ ফাইনেলি ওলা হল আৰু এবাৰ মই যাওঁ স্কুলক আৰু আম্মাও বোলে বকত যায় মানে কালিৰ কামখিনি কমপ্লিট হোৱা নাছিল আৰু একবাৰ যাই বকক বাকী গাইজ কিঠান লাগল পাম ঠিক নাই দিছোঁ তো গাইজ মই স্কুলত যাওঁ চ' গাইজ ফাইনেলি মই আহি পালোঁ মস্ত গৰম লাগছি গাইজ ইমান গৰম হৈছে আৰু গাইজ এইকেইদিন বহুত ধূলা বালা হৈছে মানে ৰাস্তাগিলানত গাইজ মই কাপোৰখিনি খালাম মস্ত গৰম বাকী গাইজ যিয়ে নহওক আজান দিলা গধূলি বিলাৰ সৰু মামা নাই ইফতাৰ কৰি এয়া খায়ো আছে কুটিও আছে আৰু ইফালে আম্মা খাই আছে ভেরি গুড শেফ আইবা মুচিয়া কাছে দিলি ফার্মেসি কি কেলা হি কেলা কেলা কেমন কইছে আৰু মোৰ ফেভাৰিট বস্তু এটা আনছে আম্মাই কাজু বাদাম গাইজ ময়ো ইফতাৰ কৰি দিছোঁ মই গতিকে মই খাৱা ৰজা ৰাখছোঁ ময়ো ইফতাৰ কৰোঁ দে ৰাইজ ৰজা ৰখা মানুহৰ কাৰণে এই বুট গাইজ ভাজা বুট আৰু গতিকে মই ৰাখা নাই মই কাঁচা বুটে খাম চ' গাইজ এনেকৈ ইফতাৰ চিফতাৰ কৰিলোঁ আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা লাগছে কমেণ্ট বক্সত জনাব চ' বাই বাই